এতিয়া মোৰ ভণ্টিৰ ওপৰত তুমি হাত নিদিবা, তো মোৰ ভণ্টিৰ ওপৰত চকু নিদিবা। চ' মোৰ ভণ্টি মোৰ কথা, তোমাৰ একো হেৰিয়ে নাই। নমস্কাৰ, মই শৰৎ, আপোনালোকে চাই আছে শৰৎ খৰা ইউটিউব চেনেল। আকৌ পুনৰবাৰ আপোনালোকৰ মাজলৈ এটা মজা প্ৰেংক কল লৈ আহিছোঁ আৰু ভিডিঅ' দিয়া বহুতখিনি দেৰি হৈছে যেনিবা। চ' এটা মানে ভুলৰ কাৰণে দেৰি হৈছে ভিডিঅ' দিয়া। মানে 3-4 দিন এটা আগতে মানে ভিডিঅ' এটা বনাইছিলোঁ। চ' ভিডিঅ'টো মানে ডিলেট হৈ গ'লগৈ। তো তাৰ কাৰণে মই ভিডিঅ'টো আজি মানে দিম বুলি ভাবিছিলোঁ। চ' ডিলেট হৈ যোৱাৰ কাৰণে মানে দিব পৰা নাছিলোঁ। চ' অকণমান দেৰি হৈছে, তো বেয়া চেয়া নাপাব। আকৌ এতিয়া আজি এজন মানুহৰ লগত প্ৰেংক কৰিম। চ' আপোনালোকে থাম্বনেইলটো চাই যিখিনি চিনি পাইছে আৰু যিখিনি পোৱা নাই কৈ দিছোঁ। পংকজ প্ৰীতম হয় আৰু তেখেতৰ ঘৰত এতিয়া ক'ব গ'লে গোটেইখিনিয়ে মানে তেনেকুৱা সক্ষম হয় আৰু দেখা পোৱা মানে বহুত কষ্ট হয়। 100%ত 10% দেখা পায় আৰু মাকৰ বাহিৰে মানে তেখেতৰ মাকৰ বাহিৰে আৰু কোনোৱে দেখা নাপায় তেনেকৈ ইমান ভালকৈ। চ' তেখেতৰ লগতে পংকজ প্ৰীতমৰ লগতে প্ৰেংক কলটো কৰি দিম বুলি ভাবিছোঁ। চ' যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি দিব আৰু যদি চেনেলটোলৈ যদি নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। তো ব্লগ ভিডিঅ'টো চাওক আৰু এনজয় কৰক। অকণমান বেয়াকৈ ক'ম আৰু বেয়া নহয় আৰু ক'ম আৰু যি হয় চাই থাকক ভিডিঅ'টো। ফোনটো লগাই চাওঁ বাৰু ৰিচিভ কৰে নে নকৰে। হেল্ল'। পংকজ প্ৰীতম হয়নে? হয়, কোনে ক'লে? বাৰু মই তোমাক কৈ আছোঁ মই কোনে কৈছোঁ, তুমি সুধিব নালাগে প্ৰথমতে। কি কৰি আছা এতিয়া? আছোঁ এনে। ভালনে খবৰ? আছোঁ আৰু ভালেই। তুমি কোনে ক'লা বাৰু? মোক সেইটো কম তোমাক লাষ্টত ক'ম, এতিয়া নকওঁ। কিন্তু মেইন কথা এটা আছিলে তোমাৰ লগত। কি কথা কোৱাচোন? কি কথা মানে তুমি যোৱাকালি নহয়, এই কেইদিনমানৰ আগতে মই দেখিছোঁ দেখা নাই বাৰু তেনেকৈ বা শুনিছোঁ মই। তুমি ৰাতি 12টা-2টা বজালৈকে মানে কি বহুতখিনি অনলাইন থাকা হা হোৱাটছএপত। হয়। আৰু তোমাৰ ছোৱালীৰ লগত কথা হৈ থাকে, তোমাৰ ছোৱালী এজনীৰ লগত। তাৰপাছতে মানে সেই ছোৱালীজনী যোনজনী ছোৱালীৰ লগত তুমি কথা পাতি থাকা ন, সেই ছোৱালীজনী যে মোৰ ভণ্টি হয়, তুমি গম পাইছা নাই? চল ঝুটা। তোমাৰ ভণ্টি মোৰ তাতে কি কৰিব লাগে? মোৰ ভণ্টি তুমি একো কৰিব নালাগে, খালি মই কৰিব লাগে মানে। আৰে তাইতো মোক ভাল পায় ন, মই সেইকাৰণে তাইৰ লগত কথা পাতো। তোমাক ভাল পায় নেকি? হয়। গম পাইছোঁ বাৰু তোমাক ভাল পায়। আৰু এতিয়া তুমি কৈ দিলা তোমাৰ ভণ্টি মই কি কৰিব লাগে, ঠিক আছে। এতিয়া তোমাৰ মতে মই ককায়েক হিচাপে মোৰ মানে হেৰিয়ে নাই, মোৰ কোনো মানে ভেলুৱে নাই। আৰে তুমি যি বুজাব লাগে তাইক বুজাবা, সেইটো তাইৰ লগত হেৰি ন। ঠিক আছে, মই তাইক বুজাইছোঁ যে ৰাতি তেনেকৈ ইমান মেছেজ নকৰিবা, ঠিক আছে। আৰু তাই ক'লে যে সেইটো মোৰ গাতো ভুল নাই, তাই তোমাৰ কথা কৈছে আৰু তুমি ৰাতি মানে মেছেজ কৰিব দিয়া আৰু ৰাতি বেছি দেৰিলৈকে মানে কথা পাতিব দিয়া, সেইকাৰণে তোমাৰ লগত কথা পাতি থাকে ন। চ' মই নকওঁ যে তাৰ গাত ভুল নাই। চ' তাইৰ গাতো ভুল আছে আৰু তোমাৰ গাতো ভুল আছে। কিহৰ কাৰণে ক'ম, তুমি সেইটো কৰিব নালাগে যে তুমি 1-2টা বজালৈকে ইমান সময়লৈকে বিজি থাকিব নালাগে ন। আৰে আমাৰ লাইফ, আমি একেলগে থাকিম, আমাৰ লাইফ, আমাৰ নিজৰ কথা ন। তাত যি কৰো নকৰো তোমাৰনো ক'বলৈ, তুমি তাইক কোৱা, যি ক'বলৈ আছে তাইক কোৱা, সেইটো মোক কৈ লাভ নাই। তোমাৰ ভণ্টি তুমি বুজোৱা ন, তাইতো ভাল পায় কাৰণে তাই মোৰ লগত কথা পাতে। মইতো তাইকতো মই কোৱা নাই ন তুমি ইমান টাইমলৈকে থাকিবা। ঠিক আছে, মানিছোঁ তোমাক ভাল পায়, ঠিক আছে মানিছোঁ। তুমিও তাইক ভাল পোৱা। হয়। ঠিক আছে বাৰু, ভাল পোৱা হয়নে? হয়। তুমি কৈ দিয়াচোন, তোমালোকৰ ৰিলেশ্যনটো কিমান দিনৰ পৰা চলি আছে? আজি 2 বছৰ মানে হ'ল। 2 বছৰ হৈ গৈছে? হয়। তো মোকতো ভণ্টিয়ে আজিলৈকে মোক কোৱাই নাই যে তোমাৰ লগত যে ৰিলেশ্যনত যে আছে, মোকতো কোৱা নাছিলে। আৰে সেইটো তোমাৰ ভণ্টিৰ গাত ভুল ন, তোমাৰ ভণ্টিয়ে কোৱা নাই। ভণ্টিৰ গাত ভুল মই মানিছোঁ, তাইৰ গাতো ভুল আছে আৰু তোমাৰ গাতো ভুল আছে, ঠিক আছে। তো আৰু তোমাক কালি মই ডাইৰেক্ট দেখিছোঁ হা, ৰাতি তোমাৰ 12টা-1টা বজালৈকে মেছেজ কৰি আছে। মই মোবাইলটো চাইছোঁ যে মেছেজ কৰি আছে। তো তোমাৰ লগত মেছেজ কৰি আছে হা, মই তোমাক চাইছোঁ, তোমাৰ পংকজ লাভ এনেকৈ কিবা লিখা আছে আৰু। তো তোমাৰ লগত মেছেজ কৰি আছে। তাৰপৰা তোমাৰ নম্বৰটো লৈ পেলাই মই আজি ফোন কৰিম বুলি আজি ফোন কৰিলোঁ তোমাক। আৰু তোমাক মই ফোন কৰিছোঁ, তুমি কৈছা কি তোমাৰ ভণ্টিৰ লগত কথা পাতোঁ, তোমাৰ কি লাগে, তোমাৰ কি যায়? আৰে তোমাৰ যি আছে তুমি তোমাৰ ভণ্টিক ক'বা, মোক তাত ক'বলৈ। কিয় তুমি কি ধমকি দি আছা নেকি? তুমি কি অথনিৰ পৰা কি ধমকি দি আছা নেকি মোক? কিবা কৰিবা নেকি তুমি?
কিবা কৰিবা মানে তোমাৰ তুমি যদি অলপ উল্টা পুল্টা কৰা তেতিয়াহ'লে তোমাক মই জেং কৰি দিম আকৌ মই ভয় নকৰো বাৰু দিয়া কি কোৱা মানে ভয় মানুহ নহয় দিয়া তোমাৰ ভণ্টিয়ে ভাল পায় আৰু যদি তুমি কিবা কোৱা তেতিয়া হয়তো মানে তোমাৰ ভণ্টি মোৰ ফালেহে আছে দিয়া ঠিক আছে বাৰু মোৰ ভণ্টি তোমাৰ ফালে আছে মই যে নকওঁ যে মোৰ ফালে আছে ঠিক আছে কিন্তু তোমাৰ গাল্টিটো তোমাক মই আকৌ শুধৰাই দিম আকৌ তুমি টেনশ্যন নল'বা সেইটো দেই তোমাক য'তে লগ পাম তাতে জেং কৰি দিম তুমি টেনশ্যন নল'বা আৰে বাবা মই ইমান টেনশ্যন নলওঁ দিয়া মই টেনশ্যন ফ্ৰী মানুহ হয় আৰু ইমান টেনশ্যন ল'বলৈ দৰকাৰ নাই আৰু মোৰ টেনশ্যন লোৱা বয়সো হোৱা নাই দিয়া অঁ আৰু এটা কথা সোধোঁ তোমাক হা ঠিক আছে কোৱাচোন কোৱা তুমি ইউটিউবত ভিডিঅ' বনোৱা হয় তোমাৰ ভিডিঅ' চাইছোঁ মই অঁ আৰু কি এইবিলাক ফকতীয়া ভিডিঅ' বনাই আছে যে কিয় তুমি কি মোক চুমাবলৈ ফোন কৰিছা নেকি তোমাৰ কি আৰু বেলেগ কাম নাই নেকি আৰে তুমি মোক কি ল'বলৈ ফোন কৰিছা নেকি মই ফকতীয়া ভিডিঅ' বনাওঁ ভাল ভিডিঅ' বনাওঁ বেয়া ভিডিঅ' বনাওঁ সেইটো মোৰ পাৰ্চনেল কথা তুমি তাত ক'বলৈতো তোমাৰ প্ৰয়োজন নাই ন আৰে মই যি বনাওঁ মোৰ নিজৰ ইচ্ছা ন মই যেনেকৈ বনাওঁ মোৰ নিজৰ লাইফ মোৰ নিজৰ মতে চলিম তোমাৰ তাত ক'বলৈ কি প্ৰয়োজন আছে এতিয়া তুমি যেনেকৈ কৈছা ন তেতিয়াহ'লে মই ক'ব পাৰিম যে মোৰ ভণ্টিৰ ওপৰত তুমি হাত নিদিবা তো মোৰ ভণ্টিৰ ওপৰত চকু নিদিবা চ' মোৰ ভণ্টি মোৰ কথা তোমাৰ একো হেৰিয়ে নাই তোমাৰ ঠিক আছে তো সেইটো ক'ব পাৰিম মই ঠিক আছে আৰে তোমাৰ ভণ্টি তুমি তাইক বুজোৱা তুমি তাইক কোৱা যে মানে কথা নাপাতিবলৈ তুমি কোৱা নাম্বাৰ ব্লক কৰিবলৈ তাই তোমাক ফোন নকৰিবলৈ কোৱা তাই যে মোক ফোন নকৰে থাকিব নোৱাৰে দিনটো 24 ঘণ্টা তাইহে কথা পাতি থাকে তাইক নাপাতিবলৈ ক'বা মই কৈছোঁ বহুত ক'লোঁ কিন্তু তাই বুজি নাপায় আৰু তুমি অকণমান পঢ়া শুনা লোৱা ন আৰু তুমি অকণমান ডাঙৰ হৈছা তুমিতো অকণমান বুজি পাব লাগে যে তোমাতকৈ আৰু বহুত সৰু হ'ব ন তাই তুমি অকণমান ডাঙৰ হ'বা তো তুমি অকণমান বুজাই কেনে কৈ দিব লাগে যে এনেকৈ তেনেকৈ চ' আৰু তোমাৰ শুনা তোমাৰ যিবিলাক ভিডিঅ' দি আছা সেইবিলাক ভিডিঅ' দিয়া বন্ধ কৰোঁ তুমি ঠিক আছে তুমি বেলেগ কাম এটাত লাগি যোৱা এইবিলাক ফকতীয়া ভিডিঅ' দি নাথাকিবা তুমি ক'বলৈ দৰকাৰ নাই আৰু মোৰ তোমাৰ লগত এনেই ফটো আমি কৰি দিবলৈ সময় নাই হা মই অকণমান ব্যস্ত আছোঁ অলপ পিছত কথা পাতিম ঠিক আছে কাটি দিছে অকণমান বেয়াকৈ কৈছোঁ আৰু অকণমান বেয়াকৈ ক'ম তাৰপৰা কথাটো কৈ দিম যাতে বেয়া নাপায় আৰু কি মানে তুমি কি মোক ল'বলৈ ফোন কৰি আছা নেকি বাৰে বাৰে মই কৈছোঁ নে অকণমান ব্যস্ত আছোঁ বুলি অকণমান কাম কৰি মই তোমাৰ লগত পুৰা কেছটো একদম পুৰা সমাধান কৰি দিম বুলি ভাবিছোঁ আজি ঠিক আছে কি সমাধান কৰিবা সমাধান মানে তোমাৰ মোৰ ভণ্টিৰ লগত আৰু কোনো ৰিলেশ্যন নাই আৰু তোমাৰ ভিডিঅ' দিয়া বন্ধ কৰ আৰু এইবিলাক ফকতীয়া কাম কৰা বন্ধ কৰ তোমাৰ নিজৰ যিটো লাইফ আছে ন সেইটো লাইফৰ মতে তুমি চলি যোৱা ঠিক আছে আৰু এইবিলাকত চকু নিদিবা তুমি আৰে মোৰ কথা মই যি কৰোঁ নকৰোঁ আৰু তাইক নক'বলৈ ক'বা সিমানে কথা আৰু 2 বছৰ ভাল পোৱাৰ মাজত তুমি আজি আহি পিনে একো কৰিব নোৱাৰা যোৱা তোমাক একো কৰিব নোৱাৰিম তুমি কি ভাবিছা তুমি তোমাৰ দম নাই যোৱা দম নাইতো মোৰ নাই কি কোৱা নাই কাৰণেতো নাই বুলি কৈছোঁ মোৰ তোমাৰ শুনা মোৰ আকৌ আলামালা নহয় আকৌ মোৰ আকৌ 4-5টা বডিগাৰ্ড আছে আকৌ পুৰা জিম জইন কৰে আকৌ সিহঁতে জিম কৰে আকৌ তুমি যদি এজন ভাল ককাই খোলা হেঁতেন ন তেতিয়াহ'লে তোমাৰ ভণ্টিক বুজাব পাৰিলাহেঁতেন ইমান দিনে তোমাৰ ভণ্টিয়েহে মোৰ লগত লাগি আছে মই ইমান লাগি থকা নাই এতিয়া কৈ দিবা দৰকাৰ হ'লে তাইক তোমাৰ ঘৰত যেতিয়া মোৰ ছাইডত থকা বডিগাৰ্ডকেইটা লৈ যাম তোমাৰ ঘৰত ন তুমি যেতিয়া দেখিবা ন তুমি নিজে বিহুজ হৈ পৰি যাবা কোনো বডিগাৰ্ডলৈ ভয় নকৰোঁ কোনো মাইকেললৈ ভয় নকৰোঁ মই মোৰ জেগাত সদায় মানে 15 টকালৈকে মই কালো ভয় নকৰোঁ দিয়া তুমি যিয়ে লোৱা নাহা মই একো হেৰি নকৰোঁ গম পালা তুমি কি ডাইলগ দি আছা নেকি মোক তুমি কি লেভেল ফালিব আহিছা নেকি তোমাক মই লেভেল ফালিব আহিছোঁ কিহৰ কাৰণে তুমি সেইটো কৰিব নালাগে ঠিক আছে মোৰ ভণ্টি তুমি চকু দিব নালাগে নহয় তাই কি সঁচাকৈ মোৰ ভণ্টি নেকি মই কি জানো মানে এনেকুৱা গ'ল আৰু ৰিয়েল লাইফৰ নিচিনা গ'লে চ' ভাল লাগিলে হা কোন হয় বাৰু তুমি মানে মই এতিয়ালৈকে গম পোৱা নাই বাৰু মানে মই চৰদ হয় ইউটিউবত প্ৰেংক কল কৰোঁ চ' তোমাৰ লগত প্ৰেংক কল হৈ আছিলে হা এইটো মই বোলো ছোৱালীজনী আজি 2 বছৰমান ভাল পাই আছো বোলো তোমাক সুধিম তোমাক এইটো কথা সুধিম তো তাৰ আগতে কথাখিনি কৈ লওঁ প্ৰেংক কল কৰি আছিলোঁ চ' সৰু সুৰা চেনেল এটা আছে চৰদ খৰাই বুলি তাতে প্ৰেংক কল কৰোঁ তো তোমাৰ লগতে প্ৰেংক কল কৰি আছিলোঁ আৰু যিখিনি কথা ক'লোঁ চিৰিয়াছলি নল'বা এইখিনি ধেমালি আছিলে হা ধেমালিহে আছিলে খালি তো তাকে চিৰিয়াছলি নল'বা চ' কোৱা মানে কি হ'ল মই বোলো মোৰ ভাল পাই তাকে তাইতো মোক ভাল পায় ন তাৰপিছত যদি আকৌ যদি বেলেগ এটাই কণ্টেণ্টটো এনেকুৱা আছিলে তো ভাবিলোঁ তেনেকৈ ককাইক এটা বনাই কিনে ফোন কৰি দিওঁ নেকি চ' আৰু তোমাৰ যিটো কণ্টেণ্ট লৈছিলোঁ বা সেইটো ঠিকে তোমাৰ ৰুলতে গ'ল যেনিবা আৰু বেয়া নাপাবা হা খালি প্ৰেংক কল এটা কৰিলোঁ তোমাক তাকে বেয়া
নাপাবা বাৰু ঠিক আছে ভাল বহুত বেছি ভাল লাগিল বাৰু আৰু কিন্তু মই বোলো নেক্সট আৰু এবাৰ যদি মানে কৰিলে মই কাটিব লৈছিলো এবাৰ যদি কৰে বোলে আৰু বেয়াকে গালি খাব আজি তাকেই তথাপিও দিছা বহুতখিনি ভাল লাগিছে বাৰু যিখিনি কথা কৈছা ভালে লাগিছে আৰু তোমাৰ ইউটিউব চেনেল আছেনে তোমাৰ হয় মোৰ ইউটিউব চেনেল আছে তোমাৰ ইউটিউব চেনেলৰ নামটো কোৱাচোন মোৰ দুটা ইউটিউব চেনেল আছে এটা হৈছে পংকজ প্ৰীতম অফিচিয়েল আৰু আনটো ইউটিউব চেনেল হৈছে পংকজ প্ৰীতম মিউজিকেল আৰু আপোনালোকে যদি চাব বিচাৰে তেতিয়াহ'লে মই চেনেলৰ লিংকটো দি দিম ডিছক্ৰিপশ্যনত দি দিম চ' সকলোৱে চেক কৰি চাব পাৰে আৰু ডিটেইলছখিনি মই দি দিম বাৰু আপোনালোকক মোৰ প্ৰয়োজন হয় মোক কল কৰিব পাৰে কণ্টেক্ট নাম্বাৰটো মই শ্বৰ্ট ফিল্ম লিখি আছোঁ বৰ্তমান সময়ত তাকেই মানে স্ক্ৰিপ্ট লিখে আৰু কিছুমানে যদি শ্বৰ্ট ফিল্মৰ কিবা স্ক্ৰিপ্ট যদি লিখিব দিয়ে তেতিয়াহ'লে কল কৰিব পাৰে নম্বৰটো মই দি দিম বাৰু ডিছক্ৰিপশ্যনত চ' ভাল লাগিলে বহুতখিনি কথা টাইম দিলা তুমি তাকে আৰু ঘৰ ফালে ভালে এনে ঘৰ ভালে আছোঁ ভালে আৰু এতিয়া চিনাকি হৈ গ'লা ন ভালকৈ চিনাকি হৈছে তোমাৰ চেনেলটো চাইছো আৰু কোৱাচোন ভাল লাগে বহুত বেছি ভাল লাগে কোৱাচোন তুমি যে মানে মোক কৰিবা বুলি মই কেতিয়াও ভবা নাছিলো কাৰণ মই ইমান ডাঙৰ মানুহ নহয় বাৰু সেই কিয় তোমাৰ এতিয়া যিবিলাক ভিডিঅ' ভাইৰেল হৈ আছে ন তুমি গৈ আছা ইণ্টাৰভিউ দিব গৈছা ক'ৰবাত ৰেডিঅ' চেণ্টাৰত গৈছা ক'ৰবাত গৈছা তোমাৰতো এতিয়া তুমি ক'ব গ'লে তুমিতো ভাইৰেলে হৈ আছা এতিয়াতো নাজানো বাৰু কিন্তু বহুত বেছি ভাল লাগিল আৰু ৰাইজে মৰম দিব আশীৰ্বাদ কৰিব ইয়াকো মৰম দিয়ক আৰু মোকো মৰম দিয়ক আৰু আগবঢ়াই লৈ যাওক তাকেই আৰু এতিয়া তোমাৰ পৰা গান এটা শুনিম তোমাৰ নিজৰ গান এটা 2-3 লাইনমান গাই দিব মই নিজৰ গান মানে কি ক'ম আৰু গান তোমাৰ মোৰ ইউটিউব চেনেলতে আছে এলবামটোৰ নাম আছিল দিচাং আৰু গানটি মই নিজে লিখিছিলো মই গানটো শুনিছো সেইটো গানটো ফুল সম্পূৰ্ণ শুনিছো মই কথা মোৰ মুখেৰে আছিলে আৰু তাকে অকণমান গাই দিম আৰু বাকী আহি আছে নতুন গান কৰি আছো খুব সোনকালে গান আহিব আৰু সেয়াই মোৰ চেনেল 2টা ছাবস্ক্ৰাইব কৰি দিব নিউ আপডেট চব পাব তাকে দিয়া অকণমান শুনাই দিয়া গানটো ঠিক আছে মই নাজান গাঁৱৰে তই নগৰ মই নাজান কলৈ যাওঁ তই সজ ধৰ মই নাজান গাঁৱৰে তই নগৰ মই নাজান কলৈ যাওঁ তই সজ ধৰ মিচিকিয়া হাঁহি মাৰি বুকুতে গানি খুচি কলে যাওঁ জানমনি এবাৰ সুধি চাই ওলৈ সুধি চাই এবাৰ সুধি চাই ওলৈ সুধি চাই মই নাজান গাঁৱৰে তই নগৰত মজা চৰ্দি মানে বহুতখিনি ভালে লাগিছে আৰু তোমাৰ সুৰটো ভাল আছে ভাল লাগিলে শুনি আৰু আমাৰ মাজত তেনেকুৱা ভাল গান লৈ আহা তাকে আশা কৰিলোঁ ইমান দীঘল নকৰোঁ ভিডিঅ'টো আৰু বেছি দীঘলে হৈ গৈছে চাগে 15 মিনিটমান হৈ গ'ল নেকি তেনেকুৱা লাগিছে ইমান দীঘল নকৰোঁ ইমানতে সামৰিলোঁ আৰু আজিলৈ বাই বাই